ওয়েলকাম টু এয়াৰ ব্লগছ। আজি গৈ আছোঁ নামনি অসমৰ বাণিজ্যিক কেন্দ্ৰবিন্দু বৰপেটা ৰোডলৈ। তাত আঠিয়াবাৰী মহোৎসৱ চাবলৈ বলক চাই আহোঁ। এয়াৰ ব্লগছৰ ভিডিঅ'বোৰ যদি প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আৰু আমাৰ নতুন নতুন ভিডিঅ'বোৰ চাবলৈ পায়। আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ চাই কেনেকুৱা পালে। আমি দিনতে গৈছিলোঁ, কিবা বিশেষ এটা অসুবিধাৰ কাৰণে আমি মেলাখন ৰাতিত দেখুৱাম আপোনালোকক। চাই থাকক আগলৈ। এয়া পালোঁ হাউলি টাউন। অলপ আগত হাইৱে আছে, হাইৱেত উঠিম। এয়া হাইৱেত উঠিলোঁ, 31 নং নেশ্যনেল হাইৱে। এইটো দি যাব লাগিব প্ৰায় 6-7 কিলোমিটাৰ। এয়া BS কলেজ পালোঁ। এইবিলাক যে চাই আছে সেইবিলাক মামাই দিয়া স্কুটি। আমাৰ কাৰণে কিবা এটা কৰিলে ভালে হ'লা হয়। আগলৈকে চাগে মামাই কৰিব কিবা এটা। নামনি অসমৰ বহুত ডাঙৰ কলেজ এইখন, BH কলেজ। ফাইনেলি আহি পালোঁ আঠিয়াবাৰী মহোৎসৱলৈ। বলক তেনেহ'লে আমি ভিতৰলৈ যাই কেনে চাই আহোঁ আঠিয়াবাৰী মহোৎসৱ। এইবিলাক বস্তু হ'ল মৰাপাটৰ বস্তু। এই বেগ, লেডিজ বেগ, বিশেষকৈ ইয়াত বস্তু যিখিনি চব লেডিজ বেগে বেছি। এইবিলাক চব মৰাপাটৰ বস্তু হয়। মই খুলি কেনে আপোনালোকক দেখুৱাই আছোঁ ভিতৰত কেনেকুৱা। দাদা লাষ্টিং কেনেকুৱা হ'ব এইবিলাকৰ? 3-4 বছৰ যাব না? একদম পিওর মৰাপাটৰ বস্তু হয়। লেডিজ আইটেম সব।
ক্ৰচেট অঁ আপোনালোক নিজে তৈয়াৰ কৰিছে নহয় এইটো? নিজে আমাৰ লুম আছে, উইভাৰ্ছ আছে, উইভাৰবিলাকক আমি ট্ৰেইনিং দিওঁ আৰু নিজে হেৰি আছে, তাতে মানে আমি এইবিলাক মানে প্ৰডাক্ট কৰোঁ। বহুত ভাল লাগিছে আৰু প্ৰডাক্টবিলাক বহুত সুন্দৰ হয়, ধুনীয়া হয়। ঠিক আছে, বহুত